হেল্ল' গাইজ, গুড মৰ্ণিং। মই আছোঁ এতিয়া কিনো ক'ম, মই যেতিয়া ক্লাছ 5লৈকে পঢ়িছিলোঁ সেইখন স্কুল আজি দেখুৱাম আপোনালোকক। ধুবুৰী বিলাচীপাৰা অঞ্চলৰ এটা সৰু এডোখৰ ঠাই, চিনামাৰী তিলাপাৰা বুলি কয়। সেই ঠাইত মই সৰুৰ পৰা ইয়াতে আছিলোঁ আৰু ইয়াতে মই মোৰ প্ৰাথমিক যিটো শিক্ষা সেইটো মই ইয়াতে সম্পূৰ্ণ কৰিছিলোঁ। গতিকে সেইখন স্কুল আজি আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে চাই থাকক আৰু চাওক আৰু কমেণ্টছ কৰি ক'ব স্কুলখন কেনেকুৱা লাগিছিল। আৰু কিন্তু এটা ডাঙৰ কথা কি, মই যেতিয়া এই স্কুলত ক্লাছ 5ম শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া মই কিন্তু ইয়াতে ফাৰ্ষ্ট আছিলোঁ, স্কুলৰ ভিতৰত চবচে ফাৰ্ষ্ট মই আছিলোঁ। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ স্কুলখনৰ ভিউ, যিটো দৃশ্য আপোনালোকে চাই থাকক, দেখুৱাই আছোঁ ৰ'ব। এয়া চাওক, আপোনালোকে চাওক, এখন স্কুল আছিল। এইটো যে ভঙা স্কুলটো চাইছে, এই ভঙা স্কুলখনেই আছিল মই এইখন স্কুলতে পঢ়িছিলোঁ। তেতিয়া জ্ঞান হোৱা নাছিল, চৰকাৰে লোৱা নাছিল। আৰু এতিয়া চৰকাৰে লৈছে। এতিয়া এই চাওক, এইবোৰ বস্তু চৰকাৰে দি গৈছে। ইয়াতে এই দলনা বুলি কয়, এইগিলা আছে আৰু ধুনীয়াকৈ মানে বাথৰুম চাথৰুম চব আছে। আৰু কথা হ'ল কি, এইখন স্কুল ইয়াতো মোৰ ফ্ৰেণ্ড হয়, দুটামান হাই বুলি দিয়ে এটা। ধুনীয়া স্কুল, ধুনীয়াকৈ বনাইছে চৰকাৰে। আৰু এই চাওক, এইটো অসমৰ মেপ, এয়া হ'ল আমাৰ ভাৰতৰ মেপ, আৰু লগতে এখন হ'ল ধুবুৰী ডিষ্ট্ৰিক্টৰ মেপ। এই ধুবুৰী ডিষ্ট্ৰিক্ট আৰু হ'ল মই এতিয়া ক'ত আছোঁ, এইখন মই ওলাই দি আছোঁ ৰাণী। মই আছোঁ এতিয়া আপোনাৰ এইখিনি ঠাইত হ'ব লাগে না, এইখিনি ঠাইত হ'ব বিলাসীপাৰা। চাওক, বিলাসীপাৰা, ইয়াতে আছোঁ মই আছোঁ এইখিনিত ধুবুৰী ডিষ্ট্ৰিক্টৰ গোটেইখিনি ধুবুৰী ডিষ্ট্ৰিক্ট হ'লেও মানে মই আছোঁ এইখিনি ঠাইত আছে। আৰু ইফালে আছে কোকৰাঝাৰ, ইফালে আছে বাংলাদেশ ধুবুৰী জিলাৰ একদম ওচৰৰ ঠাই। আৰু নামনি অসমৰ একদম শেষ যিটো মানে ডিষ্ট্ৰিক্ট, নতুনকৈ এটা হৈছে কিবা কয় হাতচিঙিমাৰীৰ লগতে আৰু এটা হৈছে কিবা মানকাচৰ হৈছে। আৰু এয়া হ'ল আমাৰ বাংলাদেশ, লগতে এইফালে আছে মেঘালয় ৰাজ্য, গোৱালপাৰা, আৰু এই তাতে কোকৰাঝাৰ, এই ওপৰত কোকৰাঝাৰ হয় ওপৰত। তো এয়াই হ'ল ধুবুৰী ডিষ্ট্ৰিক্টৰ মেপ। আৰু এইখনেই আছিল মোৰ স্কুল, যিখন স্কুলত মই সৰুৰ পৰা পঢ়ি আহিছিলোঁ 5ম শ্ৰেণীলৈকে। আৰু চাওক আৰু কি দেখুৱামনো। আৰু এয়া হ'ল স্কুলৰ ডিটেইলছ, এই খুদি গাঁও পাত টু তিলাপাৰা LP স্কুল, যিখন স্কুলত মই সৰুৰ পৰা পঢ়ি আছিলোঁ। গতিকে আপোনালোকে চালে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কাৰণ এইখন স্কুলতে মই সৰুৰ পৰা পঢ়িছিলোঁ। আৰু এইখন স্কুলত এটা ডাঙৰ কথা কি, ইয়াৰ যিটো ছাৰ আছে, বাইদেউ নাই বাৰু, দুজন ছাৰ আছে। মানে দুজন ছাৰে ইমান ধুনীয়াকৈ পঢ়ায় ল'ৰা ছোৱালীবিলাকক, মানে নুবুজা ল'ৰা ছোৱালীবিলাকো বুজি যায়, অতি সোনকালে বুজে। আৰু এইফালে এবাৰ দেখুৱাই দিয়া, ইয়াতে আমি বহুত ধৰণে শিলগুটিৰে খেলিছিলোঁ। আৰু মানে এখন স্কুলত আমি পঢ়িছিলোঁ, এই ভঙা স্কুলত আমি পঢ়িছিলোঁ। তো গতিকে আপোনালোকে চালে মোৰ স্কুলখন। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে কমেণ্টছ, আৰু মোৰ চেনেলটো যাই ছাবস্ক্ৰাইব কৰি দিব যদি নতুন হয়, আৰু পুৰণি হ'লে ভিডিঅ'টো লাইক কৰি দিব। আৰু কেনেকুৱা লাগিলে স্কুলখন, মানে মইতো এনেকুৱা পকা স্কুলত পঢ়া নাছিলোঁ। এই স্কুলটো যে দেখি আছে, এনেকুৱা পকা স্কুলত মই পঢ়া নাছিলোঁ। মই যেতিয়া পঢ়িছিলোঁ তেতিয়া আছিল এনেকুৱা সেইটো স্কুল। আৰু মই আপোনালোকৰ আশীৰ্বাদত, ভগৱানৰ কৃপাত মই এতিয়া হায়াৰ ছেকেণ্ডেৰী ইয়াৰত পঢ়ি আছোঁ এতিয়া। আৰু ভৱিষ্যতৰ কাৰণে মোৰ কাৰণে আশীৰ্বাদ কৰিব, যাতে মই আৰু আগুৱাই যাব পাৰোঁ। ধন্যবাদ, এতিয়ালৈকে বাই বাই।